উদ্ভিদৰ বিষয়ে জানো আহা খণ্ড 2 আজি আমি উদ্ভিদৰ বিভিন্ন অংশসমূহৰ বিষয়ে বহলভাৱে আলোচনা কৰিম। কাণ্ড ছাত্ৰ-ছাত্ৰীসকল এটা ক্ৰিয়াকলাপৰ জৰিয়তে আমি উদ্ভিদৰ কাণ্ডৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহাচোন। কেইটামান গিলাছত 1/3 সমান পানী লৈ তাত বেলেগ বেলেগ ৰঙৰ চিয়াঁহী মিহলি কৰি লোৱা হ'ল। এতিয়া তৃণজাতীয় উদ্ভিদৰ কাণ্ডৰ গুৰিৰ অংশ ব্লেডেৰে কাটি লৈ গিলাছত ডুবাই দিয়া হ'ল। কিছু সময় তেনেদৰে থৈ দিয়াৰ পিছত উদ্ভিদকেইজোপা পৰ্যবেক্ষণ কৰাচোন। উদ্ভিদকেইজোপাৰ কোনো অংশই ৰঙচুৱা বৰণ ধাৰণ কৰিছে নেকি বাৰু? তোমালোকে এতিয়া কাণ্ডকেইটা পথালিকৈ কাটিলে ৰঙৰ উপস্থিতি দেখিবলৈ পাবা। এই ক্ৰিয়াকলাপটোৰ পৰা আমি কি বুজিলোঁ বাৰু? এই ক্ৰিয়াকলাপটোৰ পৰা আমি ইয়াকে জানিব পাৰিলোঁ যে কাণ্ডত থকা ঠেক নলিকাৰ মাজেদি পানী আৰু খনিজ পদাৰ্থ পাত আৰু কাণ্ডৰ লগত সংলগ্ন হৈ থকা উদ্ভিদৰ আন আন অংশসমূহলৈ যায়। পাত। তোমালোকে গছত লাগি থকা পাতবোৰ বাৰু ভালদৰে মন কৰিছানে? সিহঁতে কেনেদৰে কাণ্ডৰ লগত সংলগ্ন হৈ থাকে? পাতৰ যি অংশৰ জৰিয়তে পাত কাণ্ডত লাগি থাকে সেই অংশক ঠাৰি বোলে। বহল সেউজীয়া অংশটোক ফলক বোলে। এখিলা পাত ভালদৰে চালে তোমালোকে কিছুমান ৰেখাৰ দৰে চিন দেখিবলৈ পাবা। পাতৰ এই ৰেখাবোৰক হীৰা বোলে। পাতৰ মাজত এডাল ডাঠ হীৰা থাকে। এই হীৰাডালক মধ্যহীৰা বোলে। মধ্যহীৰাৰ দুয়োফালে যদি এই সাজোন জালৰ নিচিনাকৈ থাকে তেনে সাজোনক জাল হীৰাবিন্যাস বোলে, যেনে আম পাত, মধুৰি পাত আদি। আনহাতে পাতৰ হীৰাসমূহ সমান্তৰালভাৱে থাকিলে তেনে হীৰাবিন্যাসক সমান্তৰাল হীৰাবিন্যাস বোলে, যেনে ঘাঁহ, গোমধান পাত, বিভিন্ন প্ৰকাৰৰ অৰ্কিড আদি। আমাৰ সকলো অসমীয়াৰে প্ৰিয় কপৌ ফুল এক প্ৰকাৰৰ অৰ্কিড। আমি আকৌ এটা ক্ৰিয়াকলাপ কৰোঁ আহাচোন। সূৰ্যৰ পোহৰত গজা সুস্থ, সজীৱ আৰু ভালদৰে পানী পোৱা এজোপা উদ্ভিদৰ পাতেৰে পৰিপূৰ্ণ ডাল এটা পলিথিনৰ মোনা এটাত সুমুৱাই মোনাটোৰ মুখখন ভালদৰে বান্ধি দিয়া হ'ল। কেইঘণ্টামানৰ পিছত মোনাটোৰ ভিতৰখন পৰ্যবেক্ষণ কৰিলে মোনাটোত কিছুমান পানীৰ কণিকা দেখিবলৈ পোৱা যাব। এই পানীবোৰ ক'ৰ পৰা আহিল বাৰু? পাতে যথেষ্ট পৰিমাণৰ পানী বায়ুমণ্ডললৈ এৰি দিয়ে। পাতৰ পৰা বাষ্প আকাৰে পানী ওলাই অহা প্ৰক্ৰিয়াটোক প্ৰচেদন বোলা হয়। পাতৰ বিষয়ে আৰু অধিক জানিবলৈ আমি আৰু এটা ক্ৰিয়াকলাপ কৰোঁ আহাচোন। এটা বিকাৰত অলপ পানী লৈ তাত এটা পাত ডুবাই গৰম কৰা হ'ল। তাৰপিছত পাতখিলা এটা পৰীক্ষানলীত সুমুৱাই লৈ পাতখিলা সম্পূৰ্ণ ডুব যোৱাকৈ স্পিৰিট ঢালি দিয়া হ'ল। এতিয়া পৰীক্ষানলীটো আধালৈকে পানীৰে পূৰ্ণ এটা বিকাৰত ৰাখি পাতখিলাৰ সেউজীয়া ৰংটো পৰীক্ষানলীৰ স্পিৰিটলৈ নহালৈকে বিকাৰটো গৰম কৰা হ'ল। পাতখিলা এতিয়া সাৱধানে উলিয়াই আনি পানীত ধুই লোৱা হ'ল। পাতখিলাত এতিয়া 2 টোপালমান আয়ডিন দ্ৰৱ ঢালি দিয়া হ'ল। দেখা যাব যে পাতখিলাৰ ৰং নীলা কলালৈ পৰিৱৰ্তিত হৈছে। এই নীলা কলা ৰঙে পাতখিলাত শ্বেতসাৰৰ উপস্থিতিৰ কথা বুজাইছে। সেউজীয়া উদ্ভিদে সূৰ্যৰ ৰশ্মি, বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি সিহঁতৰ খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বোলে। এই প্ৰক্ৰিয়াটোত অক্সিজেন গেছ নিৰ্গত হয় আৰু পাতে প্ৰস্তুত কৰা খাদ্য উদ্ভিদজোপাৰ বিভিন্ন অংশত সঞ্চিত হৈ থাকে। আমি কেনেকৈ জানিম যে উদ্ভিদৰ পাতেহে শ্বেতসাৰ প্ৰস্তুত কৰে? তাৰ বাবে আমি আকৌ এটা ক্ৰিয়াকলাপ কৰিব লাগিব। টাবত হোৱা এজোপা উদ্ভিদৰ এখিলা পাতৰ এটা অংশ কলা কাগজেৰে সম্পূৰ্ণকৈ মেৰিয়াই উদ্ভিদজোপাক এদিনৰ বাবে সূৰ্যৰ পোহৰত ৰখা হ'ল। এতিয়া পাতখিলাৰ পৰা কাগজখন এৰুৱাই শ্বেতসাৰৰ পৰীক্ষাটো পুনৰ কৰিলে পাতখিলাৰ কাগজ মেৰিওৱা অংশ হালধীয়া আৰু মুক্ত অংশত ক'লা নীলা ৰং দেখা পোৱা যাব। গতিকে আমি বুজিব পাৰিলোঁ যে উদ্ভিদে সূৰ্যৰ পোহৰতহে শ্বেতসাৰ প্ৰস্তুত কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজিৰ পাঠৰ মূল কথাখিনি পুনৰবাৰ মনত পেলাওঁ আহাচোন।
ছাত্ৰ ছাত্ৰীসকল আমাৰ আজিৰ পাঠ ইমানতে সামৰিছোঁ ধন্যবাদ